মই জয়নগৰ জামিয়া অসম দাৰুল জয়নগৰ মাদ্ৰাছাৰ শেখুল্লাদিছ হওঁ। মই ইয়াত চাকৰি কৰাৰ খেদমত কৰাৰ প্ৰায় 50 বছৰ হৈ আছে। আপোনালোকৰ সন্মুখত মই এইটো প্ৰেছ বিজ্ঞপ্তি দিব খুজিছো। যোৱা 6 অক্টোবৰ 2024 ইংৰাজী তাৰিখে আমাৰ জয়নগৰ মাদ্ৰাছাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। DC সাহাবৰ উপস্থিতিত সংবিধান মতে কমিটি গঠন হয়েছে। কোনো অসুবিধা হোৱা নাই। সকলোৱে একমত হৈ হবিব চৌধুৰী সাহেব সভাপতি পাতিছে। আগৰ কমিটিত কিছু দুৰ্নীতি হৈছে। মৌলানা আতাউর রহমানেও বহু দুর্নীতি করেছে বলে প্রমাণ পোৱা গৈছে। ইমানেই মোৰ বক্তব্য। এতিয়া আমাৰ প্রধান শিক্ষক কব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মাননীয় অসমবাসী ৰাইজ, আজি জয়নগৰ মাদ্ৰাছাৰ যোৱা 9 তাৰিখে যি ঘটনা ঘটি গ'ল, আমি তাৰ কাৰণে নিশ্চয় দুখিত আৰু লজ্জিত। এই ব্যাপারে আজি আমি প্ৰেছ মিট দিব বিচাৰিছো। অসমৰ তথা বাহিৰৰ বিভিন্ন জনে বিভিন্ন ধৰণৰ আলোচনা কৰিছে, সমালোচনা কৰিছে, কিন্তু আচল কথাটো তেখেতসকলে নাজানে কাৰণে এনেকুৱা কৰিছে। গতিকে সঠিক ঘটনাটো কি কাৰণে এইবিলাক হৈছে, এই ঘটনাটো হৈছে, এই ঘটনাটো আজি আমি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা গোটেই ভাৰতৰ মানুহসকলক জনাবলৈ ইচ্ছা কৰিছো। মোৰ অকমান শাৰীৰিক অসুবিধা থকাৰ কাৰণে এই প্ৰেছ বিজ্ঞপ্তিখন কৰি দিব আমাৰ মাদ্ৰাছাৰ শিক্ষক জনাব আব্দুল হান্নান BSc সাহেবে। মই তেখেতক কৰিবলৈ অনুৰোধ জনাইছো। এইটো লগাব লাগিব ন? এইটো হৈ যাব নেকি? এইটো লগাই দিয়ক। বুঝাব নি? আসসালামু আলাইকুম। মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছো যে জয়নগৰ মাদ্ৰাছাৰ বিষয়ে ৰাজ্যে বহু কথা জানে। ইতিমধ্যে দুষ্কৃতিত জড়িত মাজিদ আলম নামৰ ল'ৰাটোৰ ভাষ্যৰ পৰাও বহু কথা নজনা কথা আপোনালোকে জানিব পাৰিছে। কিদৰে মৌলানা আতাউর রহমানে মাদ্রাসার বিরুদ্ধে ষড়যন্ত্র রচনা করেছিল। কিন্তু কথা ইমানতেই শেষ নহয়। ৰাইজে জানিবলগীয়া আৰু বহু কথা আছে। মাদ্ৰাছাৰ স্বাৰ্থত আমি ৰাজহুৱা কৰিব বিচৰা নাছিলো, কিন্তু বৰ্তমান পৰিস্থিতিত আমাৰ অনিচ্ছা সত্ত্বেও মাদ্ৰাছাৰ বৃহত্তৰ স্বাৰ্থত আজি আমি মাদ্ৰাছাৰ বিষয়ে ৰাজহুৱা কৰিবলৈ বাধ্য হৈছো। বাৰ বাৰ এই প্ৰশ্ন আহি থাকে যে মাদ্ৰাছাৰ বহিষ্কৃত শিক্ষক মৌলানা আতাউর রহমানক মাদ্রাসার পৰা কিয় বহিষ্কৃত কৰা হৈছে। তেওঁৰ যদি দুৰ্নীতি বা কেলেংকাৰী আছে, তেন্তে ইয়াক ৰাজহুৱা কিয় কৰা নহয় বা তেওঁৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা কিয় লোৱা নহয়। দ্বিতীয়তে, হাবিব মোহাম্মদ চৌধুৰী সাহাবক কিয় সভাপতি নিৰ্বাচন কৰা হল। অইন কোনো উপযুক্ত মানুহ নাছিল নেকি? আজিৰ সংবাদমেলৰ জৰিয়তে এই বিষয়বোৰ তথা ইয়াৰে সংলগ্ন অইন বিষয়বোৰ স্পষ্টীকৰণ দিব বিচাৰিছো। ডক্টৰ মছদ্দৰ আলী লস্কৰ নেতৃত্বাধীন কমিটিখনৰ একাংশ বিষয়ববীয়া আৰু কিছু সদস্যই মাদ্ৰাছাখনত এক প্ৰকাৰ লুণ্ঠন ৰাজ চলাই আছিল। তাৰে কিছু দৃষ্টান্ত উল্লেখ কৰিব বিচাৰিছো। মাদ্ৰাছাৰ নিৰ্মীয়মান দাৰুল কুৰআন ভৱনৰ নিৰ্মাণ কাৰ্যত বৃহৎ কেলেংকাৰী সংঘটিত হয়। সৰ্বপ্ৰথম 265 টকা ফুট হিচাপে পাইলিংৰ কাম কৰোৱা হয়। তাৰ পাছত মৌলানা আতাউর রহমানৰ মাহিৰ ল'ৰা আব্দুল হান্নান নামৰ মিস্ত্ৰীজনক মাদ্ৰাছাৰ সংবিধান উলংঘা কৰি এই কামৰ ঠিকা দিয়া হয়। গ্ৰাউণ্ড ফ্ল'ৰৰ পোষ্ট আৰু ছাদ ডালাই 230 টকা স্কোৱাৰ ফুট, ইটা গাঁথনি আৰু প্লাষ্টাৰ 285 টকা স্কোৱাৰ ফুট, মুঠ 515 টকা স্কোৱাৰ ফুট। আপোনালোকে নিশ্চয় এনে কামৰ প্ৰচলিত মজুৰি 255 টকাৰ পৰা 300 টকাৰ ভিতৰত চলি আছে। ফাৰ্ষ্ট ফ্ল'ৰৰ পোষ্ট আৰু ছাদ ডালাই 110 টকা স্কোৱাৰ ফুট,
ইটা গাঁথনি আৰু প্লাষ্টাৰ 285 টকা স্কোয়াৰ ফুট, মুঠ 395 টকা স্কোয়াৰ ফুট। এনে কামৰ প্ৰচলিত মজুৰি 200 পৰা 250 টকাৰ ভিতৰত চলি আছে। সেকেন্ড ফ্লোৰৰ পোষ্ট আৰু ছাদ ঢালাই 115 টকা স্কোয়াৰ ফুট, ইটা গাঁথনি আৰু প্লাষ্টাৰ 285 টকা স্কোয়াৰ ফুট, মুঠ 400 টকা স্কোয়াৰ ফুট। এনে কামৰ প্ৰচলিত মজুৰি 200 পৰা 250 টকাৰ ভিতৰত চলি আছে। মৌলানা আতাউৰ ৰহমানৰ মাহী ল'ৰা মিস্ত্ৰী আব্দুল হান্নানে কামৰ বাবদ মাদ্ৰাছাৰ পৰা নিছে সৰ্বমুঠ 1,17,98,405 টকা। উপৰোক্ত বিৱৰণৰ দ্বাৰা প্ৰমাণিত হয় যে মজুৰি বাবদ কমেও 40 পৰা 50 লাখ টকা লুণ্ঠন কৰা হৈছে। ইয়াৰ উপৰি আৰ্ক ফিলিং, ড্ৰেছিং, বালি পাথৰ স্থানান্তৰিত ও পৰিষ্কাৰ কৰা বাবদ প্ৰায় 7,15,000 টকাৰ অতিৰিক্ত মজুৰি দিয়া হয়। এই কামখিনি ঠিকা ভিত্তিত হ'ব লাগিছিল। লগতে দাৰুল কোৰআন ভৱনৰ ফিল্ড অভিযন্তাই দাখিল কৰা প্ৰতিবেদন মতে মিস্ত্ৰী আব্দুল হান্নানক কামৰ মজুৰিতকৈ 4,59,208 টকা অতিৰিক্ত দিয়া হৈছে। এতেকে মাদ্ৰাছাৰ দাৰুল কোৰআন ভৱনত 55 পৰা 60 লাখ টকাৰ কেলেংকাৰী কৰা হয়। মৌলানা আতাউৰ ৰহমানে নিজৰ পদৰ অপব্যৱহাৰ কৰি বলপূৰ্বকভাৱে বহু টকা আত্মসাৎ কৰিছে। ইয়াৰ ভিতৰত মাদ্ৰাছাৰ ৱেবছাইট খোলাৰ নামত 1,60,200 টকা বাউচাৰ বনাই এই টকা আত্মসাৎ কৰিছে। দ্বিতীয়তে মাদ্ৰাছাৰ দান বৰঙণি সংগ্ৰহ কৰা M809 নম্বৰ বহি ভেলিডিটি 1/4/2023 পৰা 31/3/2024 ধাৰা ধন সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছে আৰু ৰচিদ বহিও জমা কৰা নাই। সহ সম্পাদকৰ দায়িত্ব থকা অৱস্থাত মৌলানা আতাউৰ ৰহমানে মাদ্ৰাছাৰ একাউণ্ট অফিচ আৰু অভ্যৰ্থনা কক্ষৰ পৰা সময়ে সময়ে সৰ্বমুঠ 1,17,227 টকা ঋণ হিচাপে নিছিল। এই টকা ঘূৰাই দিয়া নাই, বৰং আত্মসাৎ কৰি লয়। শ্ৰদ্ধাৰ ৰাইজ প্ৰাক্তন সভাপতি ডক্টৰ মছদ্দৰ আলী লস্কৰ সাহাব আৰু মৌলানা আতাউৰ ৰহমান সহ যোৱা কমিটিৰ একাংশ সদস্যই সাধাৰণ সভাৰ বিৰোধিতা কিয় কৰিছিল আপোনালোকে নিশ্চয় বুজি পাইছে। বাহিৰা শক্তিৰ দ্বাৰা মাদ্ৰাছাৰ একাংশ ছাত্ৰক উচতনি দি যোৱা 9 অক্টোবৰৰ ৰাতি মাদ্ৰাছাত এক অৰাজক পৰিস্থিতি উদ্ভৱ কৰাৰ আচল ৰহস্য হৈছে কোনোমতে আকৌ মাদ্ৰাছাত প্ৰৱেশ কৰি কেলেংকাৰীবোৰ গাপ দিয়া। প্ৰাক্তন সভাপতি ডক্টৰ মছদ্দৰ আলী লস্কৰ সাহাবে যোৱা 15 ছেপ্টেম্বৰ 2021 ইংৰাজীৰ পৰা 29 ফেব্ৰুৱাৰী 2024 ইংৰাজী লৈকে মাদ্ৰাছাত অহা যোৱাৰ যাতায়াত খৰচ নিয়ে 1,84,650 টকা। উল্লেখ্য যে তেওঁৰ ঘৰ পূব জাৰণি গণিপুৰৰ পৰা জয়নগৰ মাদ্ৰাছালৈ অহা যোৱাৰ নামত এই ধন মাদ্ৰাছাৰ একাউণ্টৰ পৰা সৰকাই লৈ যায়। প্ৰাক্তন সদস্য মৌলানা আব্দুল করিম সাহাবে ঋণ নিয়ে 30,000 টকা আৰু যাতায়াত ভাড়া নিয়ে 24,200 টকা। অৱশ্যে ঋণৰ 30,000 টকা তদাৰক কমিটিৰ কাৰ্যকালত ঘূৰাই দিয়ে। দাৰুল কোৰআন ভৱনৰ ফিল্ড ইঞ্জিনিয়াৰ মাহমুদুল হাছানে মাদ্ৰাছাৰ পৰা 50,000 টকা ঋণ নিছিল। এই টকা আজিলৈকে ঘূৰাই দিয়া নাই। 9 তাৰিখৰ ঘটনাত এই মাহমুদুল হাছানৰ ককায়েক আহমদ আলীও জড়িত। তেওঁৰ ঘৰত চক্ৰান্তমূলক মিটিং হৈছে। সাহাৰান গাঁৱৰ মহিদুল ইছলাম, যিজন যোৱা 9 অক্টোবৰৰ ৰাতি ঘটনাত জড়িত বুলি নাম প্ৰকাশ পাইছে, তেওঁৰ ওচৰত মাদ্ৰাছাই পাবলগীয়া আছে 30,480 টকা। মাদ্ৰাছাৰ বিভিন্ন বয় বস্তু খৰিদ কৰা অনাদায় টকা হৈছে 29,780 টকা। যোৱা কমিটিৰ সদস্য সাহাৰান গাঁৱৰ আব্দুল মুসাব্বিৰ সাহাবৰ ওচৰত মাটি পাইকাজ বাবদ আছে 34,125 টকা আৰু অন্য বহুতৰে ওচৰত মাদ্ৰাছাৰ পাবলগীয়া কিছু টকা আছিল। তদাৰক কমিটিৰ কাৰ্যকালত তেওঁলোকে কিছু টকা উভতাই দিছে। শ্ৰদ্ধাৰ ৰাইজ, এয়া যোৱা কমিটিৰ তথা মৌলানা আতাউৰ ৰহমানৰ বিত্তীয় খেলিমেলি আৰু কেলেংকাৰীৰ সংক্ষিপ্ত কিছু নমুনা। তদন্ত হলে আৰু বহু কথা ওলাই পৰিব। লগতে আমি স্পষ্ট কৰিব বিচাৰিছো যে ছচিয়েল মিডিয়াত এজনী বুৰ্খা পৰিহিত মহিলাই নিজক জয়নগৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক মৰহুম ফকিৰদন সাহাবৰ ছোৱালী বুলি পৰিচয় দি কিছু মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। মৰহুম ফকিৰদন সাহাবৰ পৰিয়ালৰ কোনো সদস্যক এই নৱগঠিত কমিটিৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি যি অভিযোগ তেওঁ কৰিছে এয়া ভিত্তিহীন। দৰাচলতে কমিটিত কোনো মহিলাক ৰখা নহয়। মৰহুম ফকিৰদন সাহাবৰ নাতি ল'ৰা হাফিজ মৌলানা আব্দুল মতিনক এই নৱগঠিত কমিটিৰ সদস্য লোৱা হৈছে। 2019 ইংৰাজীত গঠিত কমিটিত
তেওঁৰ দেউতা মৰহুম মঈনুদ্দিন লস্কৰ চাহাবক লোৱা হৈছিল। তেখেত বৰ্তমান ইহ সংসাৰত নাই। গতিকে তেখেতৰ পুত্ৰ তথা মৰহুম ফকিৰদন চাহাবৰ নাতি ল'ৰা হাফিজ মৌলানা আব্দুল মতিন এই নৱগঠিত কমিটিত আছে। মৰহুম ফকিৰদন চাহাবৰ ছোৱালীজনীক মাদ্ৰাছাৰ পৰা মাহেকত ৩,০০০ টকা ভাত্তা দিয়া হয়। বৰ্তমানেও এই ভাত্তা জাৰি আছে। যোগীজান আমলি পুখুৰীৰ আজিজুৰ ৰহমানৰ সহায়েৰে মৌলানা আতাউৰ ৰহমানে মৰহুম ফকিৰদন চাহাবৰ ছোৱালীজনীক ধৰ্মীয় বনি বনাই যোৱা এবছৰৰ পৰা অভিসন্ধি ৰচনা কৰি আছে। মৰহুম ফকিৰদন চাহাবৰ উত্তৰাধিকাৰী হিচাপে ছোৱালীজনীৰ নামত মাদ্ৰাছাখন ট্ৰাষ্টি ৰেজিষ্টাৰ কৰি নিজৰ মালিকানাত হস্তগত কৰাৰ চেষ্টা যোৱাবাৰ আমাৰ প্ৰতিবেদনত বিফল হৈছিল। মৰহুম ফকিৰদন চাহাবৰ পৰিয়ালৰ পৰা নৱগঠিত কমিটিখনত সদস্য লোৱাৰ পাছতো মহিলাজনীৰ এনে মন্তব্যই প্ৰমাণ কৰিছে যে মৌলানা আতাউৰ ৰহমানে এতিয়াও এনে কুচক্ৰান্ত কৰি আছে। শ্ৰদ্ধাৰ ৰাইজ, মাদ্ৰাছাৰ নৱগঠিত সভাপতি হবিব মহম্মদ চৌধুৰী চাহাব নিজে জয়নগৰ মাদ্ৰাছাত অহা নাই, বৰঞ্চ মৌলানা আতাউৰ ৰহমান আৰু তেওঁৰ সহযোগী সকলৰ দুৰ্নীতি আৰু বিত্তীয় কেলেংকাৰীৰ পৰা জয়নগৰ মাদ্ৰাছাখনক মুক্ত কৰিবলৈ স্থানীয় সচেতন ৰাইজে জোৰকৈ মাতি আনিছে। যোৱা 18 ৰমজানৰ ৰাতি 200তকৈও অধিক স্থানীয় লোকে অতি আদৰ কৰি আনি মাদ্ৰাছাৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই সময়ত মৌলানা আতাউৰ ৰহমানৰ দুৰ্নীতি, বিত্তীয় কেলেংকাৰী আৰু কুচক্ৰান্ত তথা অভিসন্ধিৰ পৰা মাদ্ৰাছাখনক ৰক্ষা কৰাৰ কোনো মানুহ নাছিল আৰু আজিও তেওঁৰ বিকল্প নাই। বিগত 6 মাহ তেওঁৰ তত্বাৱধানত মাদ্ৰাছাখন বৰ সুন্দৰকৈ চলিছে, এতিয়াও চলিব ইনশাআল্লাহ। মাদ্ৰাছাখনৰ আভ্যন্তৰীণ বিষয়ে বহু মানুহে নাজানে। মাননীয় জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত যোৱা 6 অক্টোবৰ তাৰিখে অনুষ্ঠিত সাধাৰণ সভাত বিষয়বোৰৰ উপস্থিতিত প্ৰতিনিধিসকলে বাৰুকৈ উপলব্ধি কৰিয়েই হবিব মহম্মদ চৌধুৰী চাহাবক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। সাধাৰণ সভাৰ পূৰ্বে মৌলানা আতাউৰ ৰহমানৰ কুচক্ৰান্তৰ পৰা মাদ্ৰাছাখনক ৰক্ষা কৰিবলৈ আমি হোজাই জিলাৰ বহুকেইজন প্ৰভাৱশালী গণ্যমান্য ব্যক্তিৰ লগত আলোচনাৰ পাছতো তেওঁলোকে হাত দাঙি দিছিল। হবিব মহম্মদ চৌধুৰী সভাপতি নিৰ্বাচিত হোৱাৰ পাছৰে পৰা মৌলানা আতাউৰ ৰহমান সহ তেওঁৰ সহযোগীসকলে কম্পমান হৈ পৰিছে যে তেওঁলোকৰ দুৰ্নীতি আৰু কেলেংকাৰী ধৰা পৰিব আৰু হয়তো তেওঁ জেলৰ ভাত খাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মাদ্ৰাছাৰ সংবিধানৰ 8 নং অনুচ্ছেদত উল্লেখিত সদস্য বা সভ্য হোৱাৰ অৰ্হতা উল্লেখ কৰি সংবিধানত উল্লেখিত গাঁও আৰু আঞ্চলিক সমূহলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছত প্ৰত্যেক গাঁও বা অঞ্চলৰ ৰাইজে সদস্য নিৰ্বাচিত কৰি দিছে। আমি মাদ্ৰাছা কৰ্তৃপক্ষই নিৰ্বাচন কৰা নাই। দ্বিতীয়তে, কাৰোবাৰ অতীতক বৰ্তমানৰ লগত ৰিজাব নোৱাৰি। মানুহৰ জীৱন পৰিৱৰ্তনশীল। কাৰোবাৰ 7-8 বছৰ পূৰ্বৰ বেয়া দিশবোৰ উদংগাই বৰ্তমানৰ লগত তুলনা কৰা ঠিক নহয়। হয়তো তেওঁ তৌবা কৰি তিল্লা কৰি পাক চাফ হৈ পৰিছে। গতিকে মাদ্ৰাছাৰ কমিটিত চামিল হোৱাৰ পাছত কোনে কি কৰিছে ইয়া লক্ষণীয় হ'ব। জয়নগৰৰ সৈয়দ কামাল উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ফটো ভাইৰেল কৰি কৈ আছে তেওঁ বোলে জয়নগৰ মাদ্ৰাছাৰ সদস্য। আচলতে তেওঁ জয়নগৰ মাদ্ৰাছাৰ কোনো দিন সদস্য নাছিল আৰু বৰ্তমানেও কোনো সদস্য নহয়। সদৌ শেষত দিন দৰদী ৰাইজলৈ সবিনয়ে নিবেদন এই যে মৌলানা আতাউৰ ৰহমান আৰু তেওঁৰ সহযোগীসকলৰ ষড়যন্ত্ৰ, কুচক্ৰান্ত আৰু অভিসন্ধিৰ পৰা ঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাখনক ৰক্ষা কৰিবলৈ তথা মাদ্ৰাছাৰ বৃহত্তৰ স্বাৰ্থত সমালোচনা পৰিহাৰ কৰি হবিব মহম্মদ চৌধুৰী নেতৃত্বাধীন নৱগঠিত কমিটিখনক সহযোগ কৰাৰ আহ্বান জনালো। আপোনালোকৰ যদি আৰু কিবা কুৱেশ্যন যদি আছে, প্ৰশ্ন যদি আছে, তেতিয়াহ'লে আমাৰ মাদ্ৰাছাৰ অধ্যক্ষ মহোদয় আছে, তেখেতক আপোনালোকে কৰিব পাৰে। প্ৰশ্ন কৰিব বন্ধৰ বিষয়ে কিবা ক'ব নি আপুনি? বন্ধৰ বিষয়ে অকণমান জনাই দিয়ক। নালাগে, হৈ গ'ল আৰু হ'ল।